শ্ৰেয়া, নেহা, সুনিধি, আলকা নাশি। বলিউডৰ আটাইতকৈ ধনী গায়ক কোন? ধনৰ পৰিমাণ বা কিমান? সুনিধি চৌহান, নেহা কক্কৰ আৰু শ্ৰেয়া ঘোষাল। আজিকালি জনপ্ৰিয় কণ্ঠশিল্পীৰ তালিকা এখন বনালেই এই নামবোৰ শীৰ্ষত থকা উচিত। কিন্তু আটাইতকৈ ধনী প্লেবেক গায়কৰ মুকুট আন এজন শিল্পীৰ মূৰত। সুনিধি চৌহান, নেহা কক্কৰ আৰু শ্ৰেয়া ঘোষাল। আজিকালি জনপ্ৰিয় কণ্ঠশিল্পীৰ তালিকা এখন বনালে এই নামবোৰ শীৰ্ষত থকা উচিত। বলিউডৰ এই গায়কসকলৰ অনুৰাগীৰ সংখ্যা আৰু ধন সম্পত্তি তেওঁলোকৰ সফলতাৰ প্ৰমাণ। কিন্তু আনহাতে আটাইতকৈ ধনী প্লেবেক গায়কৰ মুকুট আন এজন শিল্পীৰ মূৰত। এক খবৰ অনুসৰি সেই গায়িকা তুলসী কুমাৰ। ছবিখনৰ লাভ মেৰা হিট আৰু ওৱান্স আপন এ টাইম ইন মুম্বাই তুম জো আয়ে গীতকেইটাৰ বাবে বিলুৱে নিজৰ কণ্ঠধাৰলৈ দিছিল। খবৰ অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ 200 কোটি টকা। তুলসী কুমাৰ বলিউডৰ প্ৰযোজক ভূষণ কুমাৰৰ ভগ্নী। তেওঁৰ পিতৃ আছিল প্ৰয়াত গায়ক তথা টি চিৰিজৰ স্বত্বাধিকাৰী গুলশন কুমাৰ। 1986 চনৰ 15 মাৰ্চত জন্মগ্ৰহণ কৰিছিল তুলসী। ব্যৱসায় হিতেশ ৰলহানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। 2009 চনত লাভ হো যে এলবামৰ জৰিয়তে সংগীত জগতত অভিষেক ঘটায়। তুলসীয়ে সোচ না সকে, সনম ৰে, নাচেংগে সাৰে ৰাত, ইশ্ক দি লাট আদি সকলো জনপ্ৰিয় গীত গাইছে। 2019 চনত তেওঁ পাঞ্জাবী গায়ক গুৰু ৰন্ধাৱাৰ সৈতে এনি সোনি গীতটো গাইছিল। তুলসী কুমাৰে 2017 চনত আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা IIF শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকা হিচাপে লাভ কৰে। এয়াৰলিফ্ট ছবিৰ সোচ না সকে গীতৰ বাবে তেওঁক এটা বঁটা প্ৰদান কৰা হৈছিল। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ TV 24।